இதுக்கு முன்னாடி ஆண்டவங்க தில்லா சொல்ல முடியுமா? দক্ষিণ ভাৰতৰ চিনেমা পৰ্দা কোপোৱা ছুপাৰষ্টাৰ থালাপতি বিজয় এতিয়া তামিলনাডুৰ নতুন মুখ্যমন্ত্ৰী। দীৰ্ঘদিনৰ অভিনয় কেৰিয়াৰত অসংখ্য ব্লকবাষ্টাৰ চিনেমা উপহাৰ দিয়া এই থালাপতি বিজয়ে এইবাৰ ৰাজনীতিৰ ক্ষেত্ৰখনতো প্ৰদৰ্শন কৰিলে নিজৰ শক্তি। নমস্কাৰ অসমবাসী ৰাইজ, স্বাগতম জনাইছোঁ আমাৰ নিউজ এডিক্টৰ চেনেলৰ অন্য এটা নতুন ভিডিঅ'লৈ। এই মুহূৰ্তত লৈ আহিছোঁ এক গুৰুত্বপূৰ্ণ খবৰ। নিতৌ ৰাজনীতিৰ পৰা আদি কৰি অসমৰ লগতে উত্তৰ পূৰ্বাঞ্চলৰ বিভিন্ন খবৰসমূহ পাই থাকিবলৈ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টো এটা লাইক কৰি দিব। তামিলনাডুত দীৰ্ঘদিনীয়া ডিএমকে দলৰ আধিপত্যক ধ্বংস কৰি থালাপতি বিজয়ৰ ৰাজনৈতিক দল টিভিকে বিজয় সাফল্য পোৱাৰ পিছতেই 51 বছৰ বয়সীয়া থালাপতি বিজয়ে তামিলনাডুৰ নতুন মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰে। ক্ষমতাত অহাৰ পিছৰে পৰা এই থালাপতি বিজয়ে আৰম্ভ কৰিছে এটাৰ পিছত আন এটা ডাঙৰ একশ্যন। ইয়াৰ ভিতৰত আটাইতকৈ ডাঙৰ একশ্যনটো হৈছে ধৰ্মীয় সম্প্ৰীতিৰ ওপৰত। ধৰ্মীয় সম্প্ৰীতি বজাই ৰাখিবলৈ কঠোৰ বাৰ্তা প্ৰেৰণ কৰিছে থালাপতি বিজয়ে। তেওঁ কয় যে তামিলনাডুত মুছলমানক অত্যাচাৰ কৰিলে কোনো হিন্দুক এৰি দিয়া নহয়। এইখন হিন্দু মুছলিমৰ দেশ। ইয়াত ধৰ্মীয় মেৰুকৰণৰ ৰাজনীতি নচলিব। আমি উন্নয়নৰ কাম কৰিম, ৰাইজে আমাক নিৰ্বাচিত কৰিব। হিন্দু মুছলমানৰ মাজত সংঘাত লগাই নিৰ্বাচন জিকা আমাৰ উদ্দেশ্য নহয়। আমি যিমান পাৰোঁ সিমান উন্নয়নমূলক কামৰ জৰিয়তে ভাৰতবৰ্ষক আগুৱাই লৈ যাম। বিজয় থালাপতিয়ে স্পষ্টকৈ কয় যে ধৰ্মৰ নামত কোনো এজন নাগৰিকক আক্ৰমণ কৰিলে আইনীভাৱে তাৰ ওপৰত একশ্যন লোৱা হ'ব, লাগিলে অপৰাধীৰ পৰিচয় যিয়েই নহওক। নাগৰিক অধিকাৰ ৰক্ষা আৰু সামাজিক শান্তি শৃংখলা বজাই ৰখাই হৈছে আমাৰ চৰকাৰৰ প্ৰথম দায়িত্ব। যদি কোনো ৰাজ্যত কোনো চৰকাৰে শান্তি শৃংখলা বজাই ৰাখিব পৰা নাই, তেন্তে সেই চৰকাৰ বিফল হৈছে। কেৱল মাত্ৰ মন্তব্যতেই নহয়, সিদ্ধান্ততো কঠোৰ পদক্ষেপ লৈছে তামিলনাডুৰ এই নতুন মুখ্যমন্ত্ৰী বিজয় থালাপতিয়ে। ক্ষমতা গ্ৰহণৰ পিছতেই সামাজিক দায়িত্ববতাৰ অংশ হিচাপে বন্ধ কৰি দিয়া হৈছে 717টা চৰকাৰী মদৰ দোকান। বিশেষকৈ ধৰ্মীয় স্থান, স্কুল, কলেজ আৰু বাছ ষ্টেণ্ডৰ আশে পাশে থকা মদৰ দোকানসমূহ বন্ধ কৰিবলৈ নিৰ্দেশ দিয়ে এই নতুন মুখ্যমন্ত্ৰী থালাপতি বিজয়ে। ইয়াৰ উপৰি তেওঁ বিনামূলীয়া 200 ইউনিট বিদ্যুৎ যোগান, নাৰী নিৰাপত্তা আদিৰ দৰে জনকল্যাণমূলক কথাবোৰ ঘোষণা কৰে। উল্লেখযোগ্য যে তেওঁৰ এই সিদ্ধান্তসমূহক লৈ যিদৰে আলোচনা হৈছে, ঠিক সেইদৰে সমালোচনাও স্থান পাইছে। বিশেষকৈ মদৰ দোকান বন্ধ কৰাৰ ফলত ৰাজকীয় লোকচান সন্মুখীন হোৱাৰ আশংকা কৰিছে বিশ্লেষকসকলে। তথাপিও বহুতৰ মতে থালাপতিৰ এই নতুন ৰাজনৈতিক অধ্যায়ে তামিলনাডুৰ ৰাজনীতিত ডাঙৰ পৰিৱৰ্তন আনিব বুলি আশাবাদী। তো অসমবাসী ৰাইজ, এইখিনি আছিল আজিৰ ভিডিঅ'। যদি ভিডিঅ'টো ভাল পায় তেনেহ'লে লাইক এটা কৰি দিব, আৰু আপুনি যদি আমাৰ চেনেলত নতুন আহিছে তেন্তে নিতৌ এনেধৰণৰ ভিডিঅ'সমূহ পাই থাকিবলৈ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো অন কৰি দিব। ধন্যবাদ।